guys, back to my channel Arjun Vlogs. তো আজি নিউ প্ৰথমবাৰ ব্লগছ লৈ আনিছোঁ আপোনালোকে হালধীয়া ৰোৱা। তো এবাৰ চাওক কেনেকা ৰুইছোঁ, কেনেকা হৈছে। পৰা ৰুই যোৱা এইপিনে মায়ে ৰুই আছে। মুঠ 20 কেজি মান আছিলে হালধীয়াটো, মানে 10 কেজি আজি ৰুইছোঁ আৰু বাকী 10 কেজি কালি ৰুম বুলি ভাবিছোঁ। এইপিনে ৰুই আছে, চাওক এবাৰ। মুঠ হাল বোৱাটো আধা বিঘা হয়। আধা বিঘাত আমি 20 কেজি মান হালধি ৰুম বুলি ভাবিছোঁ আৰু হাল বাইছোঁ। চাওক এইপিনে মায়ে হালধীয়া ৰুই আছে। গছ পুলি ৰোৱাটো ইমান সহজ নহয়, কিয় ইমান বাৰ হাল বাব লাগে, মানে 3-4 বাৰ হাল বাই মানে 3-4 বাৰ হাল বাই এইটো মাটিটো মিহি কৰিব লাগে। আৰু তাৰপিছত এইটো হালধীয়া ৰোৱাত মানে আলি বনাই পৰা এইটো ৰুব লাগে। তাৰপিছতেই হ'ব অলপ ডাঙৰ। কিমান খাটনি আছে এইটো ৰুবলৈতো। আজিৰ ব্লগ ইমানেই আছিলে। মোৰ ব্লগটো মোৰ নিউ ক্ৰিয়েটাৰ হয়, মানে নিউ ইউটিউবাৰ হয়, ফাৰ্ষ্ট চেনেল খুলিছোঁ। এইটো চেনেলক আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। থেংক ইউ, ধন্যবাদ।